এক্সাৰচাইজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া মৰ্ণিং 6 বাজিছে, মই যাম গা ধুবলৈ। তাৰ আগতে মই য়োগা কৰিম, কাৰণ যিহেতু আজি মোৰ উঠা দেৰি হৈ গ'ল, খোজকাঢ়িবলৈ যাব নোৱাৰিলোঁ, সেইকাৰণে মই আজি য়োগাটো অলপ বেছি কৰিম। এইটো মোৰ ডেইলি মৰ্ণিং ৰুটিন, খোজকাঢ়িবলৈ যোৱা আৰু য়োগা কৰা। যিদিনাখন মই খোজকাঢ়িবলৈ যাওঁ সেইদিনাখন য়োগাটো অলপ কম কৰোঁ, আৰু যিদিনাখন খোজকাঢ়িবলৈ নাযাওঁ সেইদিনাখন য়োগাটো বেছি কৰোঁ। আজি মই খোজকাঢ়িবলৈ যোৱা নাই, সেইকাৰণে য়োগাটো বেছি কৰিম। মই যাওঁ য়োগা কৰি গা ধুই আহি আপোনালোকক আকৌ লগ পাই আছোঁ। গা ধুই আহি গ'লোঁ, আৰু এতিয়া ঘৰৰ কিছুমান কাম আছে, কামখিনি কৰি কাম প্ৰায় হৈ গ'ল। এতিয়া মই পাকঘৰলৈ যাওঁ, বলকচোন। কি বনাওঁ আজি আজি ৰুটি নবনালোঁ, আৰু ভাত অলপ আছে, চিকটা ভাজোঁ, কণীটা দি পেলাই। ভাত ভাজি বুলি ক'লে কেনেকুৱা লাগে ন, ভাত ভাজি খাব। কিন্তু এইকেইটাকে যদি কওঁ এগ ফ্ৰাই ৰাইচ, তেনে এগ ফ্ৰাইড ৰাইচ বুলি ক'লে কেনেকুৱা এটা শুনি লাগে, ফ্ৰাই ৰাইচ খাব। কি কয় আপোনালোকে, ভজা ভাত বুলি কয়নে ফ্ৰাই ৰাইচ বুলি কয়? মোক কমেণ্ট কৰি জনাবচোন। খাই লওঁ, পিছত আকৌ লগ পাম। ৰাতিপুৱা খোৱা বোৱা হৈ গ'ল। এতিয়া মই আহিছোঁ দুপৰীয়া ভাত বনাবলৈ। আজি মই মাছ ভাজি আৰু দাইল বনাওঁ। ভাত দাইল মাছ ভাজি হৈ গ'ল, খোৱা বোৱা কৰি লওঁ, তাৰপিছত আকৌ লগ পাম আপোনালোকক। দুপৰীয়া ভাত খাই ৰেষ্ট লৈ আহোঁতে সন্ধিয়া হ'ল, আৰু এতিয়া মই সন্ধিয়া চাহ বনাম, আৰু চাহৰ লগত খাবলৈ মই বনাম চুজি বল। চুজি বলছ বনাবৰ কাৰণে মই লৈ এবাটি চুজি, 3টা বিলাহী, মিহি মিহিকৈ কুটি থোৱা লেচেৰা মাহ আৰু পিঁয়াজ, আৰু লৈছোঁ অলপ চেনি, হালধি, জলকীয়া গুড়ি আৰু অলপ নিমখ, আৰু লগত লৈছোঁ এটা পাস্তা মছলা। আৰু আপোনালোকে যদি বিচাৰে ইয়াত অন্য আৰু চব্জি মিক্স কৰিব পাৰে, গাজৰ, বন্ধাকবি, কেপচিকাম, যিকোনো চব্জি সৰু সৰু কাটি মিক্স কৰি ল'ব। চুজিখিনি প্ৰথমতে মই সিজাই ল'ম। এতিয়া মই বইল কৰি থোৱা চুজিখিনি মই থৈছোঁ। তেলৰ পৰা বেলেগ ভাৱে মঠি থোৱা চুজিখিনি বইল কৰি দিয়াৰ পিছত এইখিনি ভাপত দি ল'ব লাগিব। এইখিনি মই ঢাকি দিম সিজিবৰ কাৰণে। বিলাহীকেইটা বাকলি এৰি পেলাই পেষ্ট কৰি দিলোঁ, সেইটো মই দি দিম। ইয়াত দিম অলপ নিমখ, ইয়াত মই ওপৰত নিমখ দিছোঁ, আৰু এই চেনিখিনি যাতে চেনিখিনি দিম।
আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব, আৰু যদি চাই ভাল পায় আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব।